মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে বাৰু কেতিয়াবা চিঠি লিখি পাইছানে? আমি কেতিয়াবা আমাৰ ঘৰত বিয়া সবাহ, জন্মদিন আৰু বিভিন্ন ধৰণৰ অনুষ্ঠান পাতিলে আমি মানুহৰ ঘৰলৈ গৈ মাতো নাইবা ফোন কৰি মাতো। আৰু আজিকালিৰ যুগত মোবাইল ফোনৰ ব্যৱহাৰ বেছি হোৱা বাবে আমি চিঠি লিখাৰ প্ৰয়োজনীয়তা বেছি অনুভৱ নকৰো। কিন্তু আমাৰ সমাজত আজিও কাৰোবাৰ ঘৰত বিয়া সবাহ পাতিলে নাইবা জন্মদিন পাতিলে আমি চিঠি লিখি নিমন্ত্ৰণ কৰোঁ। আৰু চৰকাৰী কাম কাজ নাইবা আমাৰ কেতিয়াবা স্কুল ক্ষতি কৰিলেও আমি দৰখাস্ত বা আবেদন লিখো। গতিকে অৰূপৰ আবেদন নামৰ পাঠটিত আমি আজি চিঠিনো কেনেকৈ লিখিব লাগে আৰু আবেদন কেনেকৈ লিখিব লাগে সেই বিষয়ে আলোচনা কৰিম। বলাচোন আমি আজি অৰূপৰ আবেদন নামৰ পাঠটি পঢ়ো। বহুদিনৰ মূৰত অৰূপ আজি স্কুললৈ আহিছে। তাৰ খা খবৰ লোৱাত লগৰীয়াহঁত ব্যস্ত। এনেতে শিক্ষয়িত্ৰী ৰেহেনা খাতুন বাইদেউ আহি শ্ৰেণীকোঠাত সোমায়েই তেওঁ অৰূপক সুধিলে, অৰূপ, তুমি দেখোন কেইবাদিনো স্কুল ক্ষতি কৰিলা, কিবা অসুখ বিসুখ হৈছিল নেকি? হয় বাইদেউ, বুলি সি তাৰ জেপৰ পৰা এখন কাগজ উলিয়াই শিক্ষয়িত্ৰী বাইদেউৰ হাতত দিলে। তেখেতে কাগজখন মেলি চাই পঢ়িলে, চোৱা তোমালোকে এতিয়া ইয়াতে অৰূপে এখন চিঠি লিখিছিলে। চিঠিখন কাক দিছে? স্কুলৰ ৰেহেনা খাতুন বাইদেউক। তাৰ পিছত চিঠিখন পঢ়ি উঠি শিক্ষয়িত্ৰী বাইদেৱে ক'লে, অৰূপ, তুমি লিখিতভাৱে জনোৱা বাবে মই ভাল পাইছোঁ, কিন্তু এইখন তুমি মোলৈ দিয়া চিঠিহে হৈছে। স্কুলত অনুপস্থিত থাকিলে বা থাকিবলগীয়া হ'লে ছুটী মঞ্জুৰিৰ বাবে আবেদনহে কৰিব লাগে। আবেদনক দৰখাস্ত বুলিও কোৱা হয়। চিঠি আৰু আবেদন একে নহয়। মই তোমালোকক শিকাই দিছোঁ ৰ'বা। ভৱিষ্যতে তোমালোকে এনেধৰণেৰে আবেদন লিখিবা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক অৰূপৰ আবেদন নামৰ পাঠটিত প্ৰথম পাঠটিত চিঠি কেনেকৈ লিখিব লাগে সেই বিষয়ে দিয়া হৈছে আৰু দ্বিতীয় পাঠটিত দৰখাস্ত বা আবেদন কেনেকৈ লিখিব লাগে সেই বিষয়ে দেখুওৱা হৈছে। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে প্ৰথম পাঠটিত থকা চিঠিলৈ মন কৰাচোন। চিঠিখনত প্ৰথমে ভগৱানৰ নাম লোৱা হৈছে, শ্ৰীহৰি সহায়। তাৰ পাছত সোঁফালে অৰূপৰ ঠিকনা আৰু তাৰ তলত তাৰিখ লিখা হৈছে। তাৰ পিছত পূজনীয়া বাইদেউ বুলি লিখা হৈছে। আমাতকৈ যদি সৰু হয় তেতিয়াহ'লে আমি ধৰি লোৱা মই অৰূপলৈ চিঠি লিখিছোঁ, তেতিয়া মই লিখিম মৰমৰ অৰূপ বা মৰমৰ বন্ধু অৰূপ। আৰু যদি আমাতকৈ ডাঙৰ হয় আমি লিখিম পূজনীয়া বা সন্মানীয়। তাৰ পিছত আমি লিখিম প্ৰথমতে মোৰ সেৱা গ্ৰহণ কৰিব বা কৰিবা, নাইবা ভগৱানৰ কৃপাত আমি ভালে আছোঁ, তোমালোকৰ খবৰ ভালনে? ইয়াৰ পাছত আমি চিঠিখন কি কাৰণত লিখিবলগীয়া হ'ল সেই বিষয়ে বহলাই লিখিম। তাৰ পাছত নিজৰ ঠিকনাটো লিখিম আৰু যলৈকে চিঠিখন যাব তেওঁলোকৰো ঠিকনাটো লিখি দিম। ছাত্ৰ-ছাত্ৰীসকল, এইবাৰ আহিছোঁ আবেদন। আবেদন লিখিবলৈ হ'লে প্ৰথমতে বিদ্যালয়খনৰ নাম আৰু প্ৰধান শিক্ষক বা শিক্ষয়িত্ৰী মহোদয়াৰ সমীপেষু বুলি লিখিব লাগিব। তাৰ পাছত শ্ৰেণী শিক্ষক বা শিক্ষয়িত্ৰী মহোদয় বা মহোদয়াৰ জৰিয়তে লিখিম। তাৰ পিছত বিষয় লিখিম ছুটী মঞ্জুৰিৰ আবেদন আৰু সোঁফালে তাৰিখটো লিখি দিম। বাওঁফালে মহাশয় বা মহাশয়া লিখি কি কাৰণত বিদ্যালয়লৈ আহিব পৰা নাছিলোঁ সেই বিষয়ে লিখিম আৰু সোঁফালে আপোনাৰ একান্ত বাধ্য ছাত্ৰ বা ছাত্ৰী বুলি লিখি নিজৰ নামটো লিখি দিম। বাওঁফালে মা দেউতা বা যিকোনো অভিভাৱকৰ চহী দি তাৰিখটো লিখি দিম। ছাত্ৰ-ছাত্ৰীসকল, চিঠি আৰু আবেদন কেনেকৈ লিখিব লাগে তোমালোকে বুজি পালা নিশ্চয়। আগন্তুক দিনকেইটাত আমি অৰূপৰ আবেদন নামৰ পাঠটিৰ পৰা যিবোৰ প্ৰশ্ন উত্তৰ আছে সেইবোৰ কৰিবলৈ চেষ্টা কৰিম। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে বাৰু কেতিয়াবা চিঠি লিখি পাইছানে? আমি কেতিয়াবা আমাৰ ঘৰত বিয়া সবাহ, জন্মদিন আৰু বিভিন্ন ধৰণৰ অনুষ্ঠান পাতিলে আমি মানুহৰ ঘৰলৈ গৈ মাতো নাইবা ফোন কৰি মাতো। আৰু আজিকালিৰ যুগত মোবাইল ফোনৰ ব্যৱহাৰ বেছি হোৱা বাবে আমি চিঠি লিখাৰ প্ৰয়োজনীয়তা বেছি অনুভৱ নকৰো। কিন্তু আমাৰ সমাজত আজিও কাৰোবাৰ ঘৰত বিয়া সবাহ পাতিলে নাইবা জন্মদিন পাতিলে আমি চিঠি লিখি নিমন্ত্ৰণ কৰোঁ। আৰু চৰকাৰী কাম কাজ নাইবা আমাৰ কেতিয়াবা স্কুল ক্ষতি কৰিলেও আমি দৰখাস্ত বা আবেদন লিখো। গতিকে অৰূপৰ আবেদন নামৰ পাঠটিত আমি আজি চিঠিনো কেনেকৈ লিখিব লাগে
আৰু আবেদন কেনেকৈ লিখিব লাগে সেই বিষয়ে আলোচনা কৰিম। বলাচোন আমি আজি অৰূপৰ আবেদন নামৰ পাঠটি পঢ়ো। বহুদিনৰ মূৰত অৰূপ আজি স্কুললৈ আহিছে। তাৰ খা খবৰ লোৱাত লগৰীয়াহঁত ব্যস্ত। এনেতে শিক্ষয়িত্ৰী ৰেহেনা খাতুন বাইদেউ আহি শ্ৰেণীকোঠাত সোমায়েই তেওঁ অৰূপক সুধিলে, অৰূপ, তুমি দেখোন কেইবাদিনো স্কুল ক্ষতি কৰিলা, কিবা অসুখ বিসুখ হৈছিল নেকি? হয় বাইদেউ, বুলি সি তাৰ জেপৰ পৰা এখন কাগজ উলিয়াই শিক্ষয়িত্ৰী বাইদেউৰ হাতত দিলে। তেখেতে কাগজখন মেলি চাই পঢ়িলে, চোৱা তোমালোকে, এতিয়া ইয়াতে অৰূপে এখন চিঠি লিখিছিলে। চিঠিখন কাক দিছে? স্কুলৰ ৰেহেনা খাতুন বাইদেউক। তাৰ পিছত চিঠিখন পঢ়ি উঠি শিক্ষয়িত্ৰী বাইদেৱে ক'লে, অৰূপ, তুমি লিখিতভাৱে জনোৱা বাবে মই ভাল পাইছোঁ, কিন্তু এইখন তুমি মোলৈ দিয়া চিঠিহে হৈছে। স্কুলত অনুপস্থিত থাকিলে বা থাকিবলগীয়া হ'লে ছুটী মঞ্জুৰিৰ বাবে আবেদনহে কৰিব লাগে। আবেদনক দৰখাস্ত বুলিও কোৱা হয়। চিঠি আৰু আবেদন একে নহয়। মই তোমালোকক শিকাই দিছোঁ ৰ'বা। ভৱিষ্যতে তোমালোকে এনেধৰণেৰে আবেদন লিখিবা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক অৰূপৰ আবেদন নামৰ পাঠটিত প্ৰথম পাঠটিত চিঠি কেনেকৈ লিখিব লাগে সেই বিষয়ে দিয়া হৈছে আৰু দ্বিতীয় পাঠটিত দৰখাস্ত বা আবেদন কেনেকৈ লিখিব লাগে সেই বিষয়ে দেখুওৱা হৈছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে প্ৰথম পাঠটিত থকা চিঠিলৈ মন কৰাচোন। চিঠিখনত প্ৰথমে ভগৱানৰ নাম লোৱা হৈছে, শ্ৰীহৰি সহায়। তাৰ পাছত সোঁফালে অৰূপৰ ঠিকনা আৰু তাৰ তলত তাৰিখ লিখা হৈছে। তাৰ পিছত পূজনীয়া বাইদেউ বুলি লিখা হৈছে। আমাতকৈ যদি সৰু হয় তেতিয়াহ'লে আমি ধৰি লোৱা মই অৰূপলৈ চিঠি লিখিছোঁ, তেতিয়া মই লিখিম মৰমৰ অৰূপ বা মৰমৰ বন্ধু অৰূপ। আৰু যদি আমাতকৈ ডাঙৰ হয় আমি লিখিম পূজনীয়া বা সন্মানীয়। তাৰ পিছত আমি লিখিম প্ৰথমতে মোৰ সেৱা গ্ৰহণ কৰিব বা কৰিবা, নাইবা ভগৱানৰ কৃপাত আমি ভালে আছোঁ, তোমালোকৰ খবৰ ভালনে? ইয়াৰ পাছত আমি চিঠিখন কি কাৰণত লিখিবলগীয়া হ'ল সেই বিষয়ে বহলাই লিখিম। তাৰ পাছত নিজৰ ঠিকনাটো লিখিম আৰু যলৈকে চিঠিখন যাব তেওঁলোকৰো ঠিকনাটো লিখি দিম। ছাত্ৰ ছাত্ৰীসকল, এইবাৰ আহিছোঁ আবেদন। আবেদন লিখিবলৈ হ'লে প্ৰথমতে বিদ্যালয়খনৰ নাম আৰু প্ৰধান শিক্ষক বা শিক্ষয়িত্ৰী মহোদয়াৰ সমীপেষু বুলি লিখিব লাগিব। তাৰ পাছত শ্ৰেণী শিক্ষক বা শিক্ষয়িত্ৰী মহোদয় বা মহোদয়াৰ জৰিয়তে লিখিম। তাৰ পিছত বিষয় লিখিম ছুটী মঞ্জুৰিৰ আবেদন আৰু সোঁফালে তাৰিখটো লিখি দিম। বাওঁফালে মহাশয় বা মহাশয়া লিখি কি কাৰণত বিদ্যালয়লৈ আহিব পৰা নাছিলোঁ সেই বিষয়ে লিখিম আৰু সোঁফালে আপোনাৰ একান্ত বাধ্য ছাত্ৰ বা ছাত্ৰী বুলি লিখি নিজৰ নামটো লিখি দিম। বাওঁফালে মা দেউতা বা যিকোনো অভিভাৱকৰ চহী দি তাৰিখটো লিখি দিম। ছাত্ৰ ছাত্ৰীসকল, চিঠি আৰু আবেদন কেনেকৈ লিখিব লাগে তোমালোকে বুজি পালা নিশ্চয়। আগন্তুক দিনকেইটাত আমি অৰূপৰ আবেদন নামৰ পাঠটিৰ পৰা যিবোৰ প্ৰশ্ন উত্তৰ আছে সেইবোৰ কৰিবলৈ চেষ্টা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বাৰু কেতিয়াবা চিঠি লিখি পাইছানে? আমি কেতিয়াবা আমাৰ ঘৰত বিয়া সবাহ, জন্মদিন আৰু বিভিন্ন ধৰণৰ অনুষ্ঠান পাতিলে আমি মানুহৰ ঘৰলৈ গৈ মাতো, নাইবা ফোন কৰি মাতো। আৰু আজিকালিৰ যুগত মোবাইল ফোনৰ ব্যৱহাৰ বেছি হোৱা বাবে আমি চিঠি লিখাৰ প্ৰয়োজনীয়তা বেছি অনুভৱ নকৰোঁ। কিন্তু আমাৰ সমাজত আজিও কাৰোবাৰ ঘৰত বিয়া সবাহ পাতিলে নাইবা জন্মদিন পাতিলে আমি চিঠি লিখি নিমন্ত্ৰণ কৰোঁ। আৰু চৰকাৰী কাম কাজ নাইবা আমাৰ কেতিয়াবা স্কুল ক্ষতি কৰিলেও আমি দৰখাস্ত বা আবেদন লিখোঁ। গতিকে অৰূপৰ আবেদন নামৰ পাঠটিত আমি আজি চিঠিনো কেনেকৈ লিখিব লাগে আৰু আবেদন কেনেকৈ লিখিব লাগে সেই বিষয়ে আলোচনা কৰিম। বলাচোন আমি আজি অৰূপৰ আবেদন নামৰ পাঠটি পঢ়ো। বহুদিনৰ মূৰত অৰূপ আজি স্কুললৈ আহিছে। তাৰ খা খবৰ লোৱাত লগৰীয়াহঁত ব্যস্ত। এনেতে শিক্ষয়িত্ৰী ৰেহেনা খাতুন বাইদেউ আহি শ্ৰেণীকোঠাত সোমায়েই তেওঁ অৰূপক সুধিলে, অৰূপ, তুমি দেখোন কেইবাদিনো স্কুল ক্ষতি কৰিলা, কিবা অসুখ বিসুখ হৈছিল নেকি? হয় বাইদেউ, বুলি সি তাৰ জেপৰ পৰা এখন কাগজ উলিয়াই শিক্ষয়িত্ৰী বাইদেউৰ হাতত দিলে। তেখেতে কাগজখন মেলি চাই পঢ়িলে, চোৱা তোমালোকে, এতিয়া ইয়াতে অৰূপে এখন চিঠি লিখিছিলে। চিঠিখন কাক দিছে? স্কুলৰ ৰেহেনা খাতুন বাইদেউক।
তাৰ পিছত চিঠিখন পঢ়ি উঠি শিক্ষয়িত্ৰী বাইদেৱে ক'লে, অৰূপ, তুমি লিখিতভাৱে জনোৱা বাবে মই ভাল পাইছোঁ, কিন্তু এইখন তুমি মোলৈ দিয়া চিঠিহে হৈছে। স্কুলত অনুপস্থিত থাকিলে বা থাকিবলগীয়া হ'লে ছুটী মঞ্জুৰিৰ বাবে আবেদনহে কৰিব লাগে। আবেদনক দৰখাস্ত বুলিও কোৱা হয়। চিঠি আৰু আবেদন একে নহয়। মই তোমালোকক শিকাই দিছোঁ ৰ'বা। ভৱিষ্যতে তোমালোকে এনেধৰণেৰে আবেদন লিখিবা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক অৰূপৰ আবেদন নামৰ পাঠটিত প্ৰথম পাঠটিত চিঠি কেনেকৈ লিখিব লাগে সেই বিষয়ে দিয়া হৈছে আৰু দ্বিতীয় পাঠটিত দৰখাস্ত বা আবেদন কেনেকৈ লিখিব লাগে সেই বিষয়ে দেখুওৱা হৈছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে প্ৰথম পাঠটিত থকা চিঠিলৈ মন কৰাচোন। চিঠিখনত প্ৰথমে ভগৱানৰ নাম লোৱা হৈছে, শ্ৰীহৰি সহায়। তাৰ পাছত সোঁফালে অৰূপৰ ঠিকনা আৰু তাৰ তলত তাৰিখ লিখা হৈছে। তাৰ পিছত পূজনীয়া বাইদেউ বুলি লিখা হৈছে। আমাতকৈ যদি সৰু হয় তেতিয়াহ'লে আমি ধৰি লোৱা মই অৰূপলৈ চিঠি লিখিছোঁ, তেতিয়া মই লিখিম মৰমৰ অৰূপ বা মৰমৰ বন্ধু অৰূপ। আৰু যদি আমাতকৈ ডাঙৰ হয় আমি লিখিম পূজনীয়া বা সন্মানীয়। তাৰ পিছত আমি লিখিম প্ৰথমতে মোৰ সেৱা গ্ৰহণ কৰিব বা কৰিবা, নাইবা ভগৱানৰ কৃপাত আমি ভালে আছোঁ, তোমালোকৰ খবৰ ভালনে? ইয়াৰ পাছত আমি চিঠিখন কি কাৰণত লিখিবলগীয়া হ'ল সেই বিষয়ে বহলাই লিখিম। তাৰ পাছত নিজৰ ঠিকনাটো লিখিম আৰু যলৈকে চিঠিখন যাব তেওঁলোকৰো ঠিকনাটো লিখি দিম। ছাত্ৰ ছাত্ৰীসকল, এইবাৰ আহিছোঁ আবেদন। আবেদন লিখিবলৈ হ'লে প্ৰথমতে বিদ্যালয়খনৰ নাম আৰু প্ৰধান শিক্ষক বা শিক্ষয়িত্ৰী মহোদয়াৰ সমীপেষু বুলি লিখিব লাগিব। তাৰ পাছত শ্ৰেণী শিক্ষক বা শিক্ষয়িত্ৰী মহোদয় বা মহোদয়াৰ জৰিয়তে লিখিম। তাৰ পিছত বিষয় লিখিম ছুটী মঞ্জুৰিৰ আবেদন আৰু সোঁফালে তাৰিখটো লিখি দিম। বাওঁফালে মহাশয় বা মহাশয়া লিখি কি কাৰণত বিদ্যালয়লৈ আহিব পৰা নাছিলোঁ সেই বিষয়ে লিখিম আৰু সোঁফালে আপোনাৰ একান্ত বাধ্য ছাত্ৰ বা ছাত্ৰী বুলি লিখি নিজৰ নামটো লিখি দিম। বাওঁফালে মা দেউতা বা যিকোনো অভিভাৱকৰ চহী দি তাৰিখটো লিখি দিম। ছাত্ৰ ছাত্ৰীসকল, চিঠি আৰু আবেদন কেনেকৈ লিখিব লাগে তোমালোকে বুজি পালা নিশ্চয়। আগন্তুক দিনকেইটাত আমি অৰূপৰ আবেদন নামৰ পাঠটিৰ পৰা যিবোৰ প্ৰশ্ন উত্তৰ আছে সেইবোৰ কৰিবলৈ চেষ্টা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বাৰু কেতিয়াবা চিঠি লিখি পাইছানে? আমি কেতিয়াবা আমাৰ ঘৰত বিয়া সবাহ, জন্মদিন আৰু বিভিন্ন ধৰণৰ অনুষ্ঠান পাতিলে আমি মানুহৰ ঘৰলৈ গৈ মাতো, নাইবা ফোন কৰি মাতো। আৰু আজিকালিৰ যুগত মোবাইল ফোনৰ ব্যৱহাৰ বেছি হোৱা বাবে আমি চিঠি লিখাৰ প্ৰয়োজনীয়তা বেছি অনুভৱ নকৰোঁ। কিন্তু আমাৰ সমাজত আজিও কাৰোবাৰ ঘৰত বিয়া সবাহ পাতিলে নাইবা জন্মদিন পাতিলে আমি চিঠি লিখি নিমন্ত্ৰণ কৰোঁ। আৰু চৰকাৰী কাম কাজ নাইবা আমাৰ কেতিয়াবা স্কুল ক্ষতি কৰিলেও আমি দৰখাস্ত বা আবেদন লিখোঁ। গতিকে অৰূপৰ আবেদন নামৰ পাঠটিত আমি আজি চিঠিনো কেনেকৈ লিখিব লাগে আৰু আবেদন কেনেকৈ লিখিব লাগে সেই বিষয়ে আলোচনা কৰিম। বলাচোন আমি আজি অৰূপৰ আবেদন নামৰ পাঠটি পঢ়োঁ। বহুদিনৰ মূৰত অৰূপ আজি স্কুললৈ আহিছে। তাৰ খা খবৰ লোৱাত লগৰীয়াহঁত ব্যস্ত। এনেতে শিক্ষয়িত্ৰী ৰেহেনা খাতুন বাইদেউ আহি শ্ৰেণীকোঠাত সোমায়েই তেওঁ অৰূপক সুধিলে, অৰূপ, তুমি দেখোন কেইবাদিনো স্কুল ক্ষতি কৰিলা, কিবা অসুখ বিসুখ হৈছিল নেকি? হয় বাইদেউ বুলি সি তাৰ জেপৰ পৰা এখন কাগজ উলিয়াই শিক্ষয়িত্ৰী বাইদেউৰ হাতত দিলে। তেখেতে কাগজখন মেলি চাই পঢ়িলে, চোৱা তোমালোকে এতিয়া ইয়াতে অৰূপে এখন চিঠি লিখিছিলে। চিঠিখন কাক দিছে? স্কুলৰ ৰেহেনা খাতুন বাইদেউক। তাৰ পিছত চিঠিখন পঢ়ি উঠি শিক্ষয়িত্ৰী বাইদেৱে ক'লে, অৰূপ, তুমি লিখিতভাৱে জনোৱা বাবে মই ভাল পাইছোঁ, কিন্তু এইখন তুমি মোলৈ দিয়া চিঠিহে হৈছে। স্কুলত অনুপস্থিত থাকিলে বা থাকিবলগীয়া হ'লে ছুটী মঞ্জুৰিৰ বাবে আবেদনহে কৰিব লাগে। আবেদনক দৰখাস্ত বুলিও কোৱা হয়। চিঠি আৰু আবেদন একে নহয়। মই তোমালোকক শিকাই দিছোঁ ৰ'বা। ভৱিষ্যতে তোমালোকে এনেধৰণেৰে আবেদন লিখিবা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক অৰূপৰ আবেদন নামৰ পাঠটিত প্ৰথম পাঠটিত চিঠি কেনেকৈ লিখিব লাগে সেই বিষয়ে দিয়া হৈছে আৰু দ্বিতীয় পাঠটিত দৰখাস্ত বা আবেদন কেনেকৈ লিখিব লাগে সেই বিষয়ে দেখুওৱা হৈছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে প্ৰথম পাঠটিত থকা
চিঠিলৈ মন কৰাচোন। চিঠিখনত প্ৰথমে ভগৱানৰ নাম লোৱা হৈছে, শ্ৰীহৰি সহায়। তাৰ পাছত সোঁফালে অৰূপৰ ঠিকনা আৰু তাৰ তলত তাৰিখ লিখা হৈছে। তাৰ পিছত পূজনীয়া বাইদেউ বুলি লিখা হৈছে। আমাতকৈ যদি সৰু হয় তেতিয়াহ'লে আমি ধৰি লোৱা মই অৰূপলৈ চিঠি লিখিছোঁ, তেতিয়া মই লিখিম মৰমৰ অৰূপ বা মৰমৰ বন্ধু অৰূপ। আৰু যদি আমাতকৈ ডাঙৰ হয় আমি লিখিম পূজনীয়া বা সন্মানীয়। তাৰ পিছত আমি লিখিম প্ৰথমতে মোৰ সেৱা গ্ৰহণ কৰিব বা কৰিবা, নাইবা ভগৱানৰ কৃপাত আমি ভালে আছোঁ, তোমালোকৰ খবৰ ভালনে? ইয়াৰ পাছত আমি চিঠিখন কি কাৰণত লিখিবলগীয়া হ'ল সেই বিষয়ে বহলাই লিখিম। তাৰ পাছত নিজৰ ঠিকনাটো লিখিম আৰু যলৈকে চিঠিখন যাব তেওঁলোকৰো ঠিকনাটো লিখি দিম। ছাত্ৰ ছাত্ৰীসকল, এইবাৰ আহিছোঁ আবেদন। আবেদন লিখিবলৈ হ'লে প্ৰথমতে বিদ্যালয়খনৰ নাম আৰু প্ৰধান শিক্ষক বা শিক্ষয়িত্ৰী মহোদয়াৰ সমীপেষু বুলি লিখিব লাগিব। তাৰ পাছত শ্ৰেণী শিক্ষক বা শিক্ষয়িত্ৰী মহোদয় বা মহোদয়াৰ জৰিয়তে লিখিম। তাৰ পিছত বিষয় লিখিম ছুটী মঞ্জুৰিৰ আবেদন আৰু সোঁফালে তাৰিখটো লিখি দিম। বাওঁফালে মহাশয় বা মহাশয়া লিখি কি কাৰণত বিদ্যালয়লৈ আহিব পৰা নাছিলোঁ সেই বিষয়ে লিখিম আৰু সোঁফালে আপোনাৰ একান্ত বাধ্য ছাত্ৰ বা ছাত্ৰী বুলি লিখি নিজৰ নামটো লিখি দিম। বাওঁফালে মা দেউতা বা যিকোনো অভিভাৱকৰ চহী দি তাৰিখটো লিখি দিম। ছাত্ৰ ছাত্ৰীসকল, চিঠি আৰু আবেদন কেনেকৈ লিখিব লাগে তোমালোকে বুজি পালা নিশ্চয়। আগন্তুক দিনকেইটাত আমি অৰূপৰ আবেদন নামৰ পাঠটিৰ পৰা যিবোৰ প্ৰশ্ন উত্তৰ আছে সেইবোৰ কৰিবলৈ চেষ্টা কৰিম।